এভৰিৱান, আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি দুপৰীয়া মই ভেবেলী লতা আৰু মাছৰ লগত জোল বনাম, আপোনালোককো দেখুৱাম। চাওকচোন, এয়া হ'ল নৰসিংহ, এয়া মিক্সি জাৰত দিছোঁ। এয়া ভেদাইলতা, এয়া ভেদাইলতা, এয়া দেখিছে ল'ৰাটোৱে ইমান কষ্ট কৰি আছে। এয়া মচন্দৈ, এয়া তিনিওটা মিলাই লৈ এয়া মিক্সাৰ জাৰত দিম, আৰু লগতে এয়া নহৰু কেইফুটমান, এয়া আদা, এয়া জালুক, আৰু সৰুকৈ কাটি লোৱা 2টা পিঁয়াজ, গোটেইখিনি মিক্সি জাৰত দি পেলাই পিচি ল'ম। এইটো আমাৰ দুষ্ট ল'ৰা মাকৰ লগত কাম কৰিবলৈ আহিছে। নহৰুৱে মিক্সি জাৰত দি লৈছোঁ, আৰু এয়া আদাও দি দিছোঁ দিয়া, আৰু লগতে এয়া জালুক মিক্সি জাৰত দি দিছোঁ। এয়া পিঁয়াজ অলপো দি দিছোঁ। এই সকলোখিনি এতিয়া গুড়ি কৰি ল'ম, আপোনালোকে চাব। এয়া মিক্সি জাৰত পিছাৰ পিছত পিছটো এনেকুৱা হ'ল। তাৰপৰা এতিয়া মাছখিনি ভাজি তাৰপিছত আপোনালোকক দেখুৱাম। এয়া এতিয়া মাছত হালধি আৰু নিমখ সানি ল'লোঁ। সানি লৈ এয়া এতিয়া তেল গৰম হৈ আছে, মাছ দি দিছোঁ। আমাৰ ইয়াৰ পোৱালিও ভাত বনাবলৈ উৎপাত লগাই আছে, আৰু লগতে এইটো চচত ভাত বনাবৰ কাৰণে ইয়াত পানী দিছোঁ। পানী বৰ্তমান উতলা নাই। এয়া এতিয়া মাছ ভাজি লৈছোঁ। এয়া ইফালে এয়া ভাত উতলিছে, আৰু এইফালে এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া এতিয়া ইয়াত পিঁয়াজ, জলকীয়া, এয়া পিঁয়াজ দি অলপ সময় লৰাই আছোঁ। পিঁয়াজখিনি অকণমান সিজা লৈ তাতে মই 2টা তেজপাত দি দিছোঁ। ভজা হ'ব এতিয়া, আৰু এতিয়া ইয়াত তৈয়াৰ কৰি থোৱা জোলখিনি ঢালি দিছোঁ। এতিয়া ইয়াত অলপ নিমখ দি দিওঁ সোৱাদ অনুসৰি। এতিয়া জোলখিনি অলপ উতলাৰ পিছত ভাজি থোৱা মাছ ইয়াৰ লগত দি দিম। মই আপোনালোকক ক'বলৈ থাকি গ'ল, ইয়াতে মই সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ দিছোঁ, আৰু এতিয়া ইয়াত ভালকৈ উতলি আছে। এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দিম। এতিয়া ইয়াত ভাজি থোৱা মাছ দি দিছোঁ। ভাজি থোৱা মাছ ইয়াতে দি দিছোঁ। এতিয়া অকণমান ভালকৈ উতলা হওক, উতলা হ'লে দিছোঁ। মই কিন্তু ভাত নামাৰি দিয়া নাই দেই। এতিয়া ৰাজাই ভাজি বনাইছে, ভাজি দিয়া আকৌ কমাই দিয়া। এতিয়া এয়া আকৌ কমাই দিয়া। হালধি দিছে, ওচৰলৈ আহিবলৈ ভয় কৰে। আকৌ এয়া নিমখ আনিছে, এয়া বায়েকক দি আছে, বায়েকে দি আছে। এয়া অঁ কমাই দিয়া। এয়া নিমখ দিছে, খালি কাজিয়া দুইটাই বনোৱা হ'ব। এয়া আমাৰ এতিয়া দুপৰীয়া ভাতৰ এয়া তৈয়াৰ হৈ গৈছে। ইফালে এয়া পোলাও, এয়া ভাত, এয়া ভেদাইলতা মাছৰ জোল, মাছ ফ্ৰাই, ইয়াৰ ওপৰত পিঁয়াজ, আৰু এয়া মাছৰ পেটু ভাজি। এইখন আমাৰ আজি দুপৰীয়া থালি। এতিয়া আমি খাই লওঁ।